আৰু বোকাজানটো আপোনালোকে গম পাব একেদিনতে যে টিকেট কংগ্ৰেছৰ টিকেট ডিক্লেয়াৰ কৰাৰ লগে লগে ব্লক কংগ্ৰেছ আৰু মণ্ডল কংগ্ৰেছ আৰু ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সম্পাদকসকলে চব ৰিজাইন কৰি দিলে। আপোনালোকে ছ'চিয়েল মিডিয়াটো প্ৰায় আপোনালোকে দেখা পায় যে পৰ্টেল নিউজ হ'লেও বা আপোনালোকৰ যিটো প্ৰিণ্ট মিডিয়া হ'লেও ইলেক্ট্ৰনিক মিডিয়া হ'লে আপোনালোকে দেখা পায়, ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকে দেখা পাইছে। আজিকালি কংগ্ৰেছ আৰু APSLC দলে ক'ৰবাত ৰাজহুৱা মিটিং আপোনালোকে দেখা পাইছে নেকি? ক'ৰবাত দেখা পাইছে আপোনালোকে কওকচোন। আমিতো প্ৰত্যেক দিনে যোগদান কাৰ্যসূচী লৈছোঁ। যোৱাকালিও আপোনালোকৰ ৰিপৰ্টাৰবিলাক কৈছে যে ৱেষ্ট কাৰ্বি আংলং আমি 2টা জেগাত আমি যোগদান কাৰ্যসূচী লৈছোঁ। প্ৰত্যেক দিনে যোগদান হৈছে। কালিও মই আহিম কৰকান্থি সমষ্টিত আৰু ৱেষ্ট কাৰ্বি আংলং গোটেইখিনি কংগ্ৰেছত ৰংখাং MEC সমষ্টি আমাৰ দলত যোগদান কৰিম। আৰু বোকাজানটো আপোনালোকে গম পাব একেদিনতে যে টিকেট কংগ্ৰেছৰ টিকেট ডিক্লেয়াৰ কৰাৰ লগে লগে ব্লক কংগ্ৰেছ আৰু মণ্ডল কংগ্ৰেছ আৰু ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সম্পাদকসকলে চব ৰিজাইন কৰি দিলে। আৰু অথনিও মই ইয়াত নাহা আগতে আলোচনা কৰিছে, এতিয়া সোনকালে মই ডেটটো আগত ছেটিং কৰাৰ কাৰণে চব ডেট ঠিক কৰাৰ কাৰণে মই কাৰ্যসূচী কৰাৰ প্ৰায় 2000 কংগ্ৰেছ লিডাৰবিলাক